তো হে গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইজ দেখিছে পুৰা পথাৰ। তো আজি একদম পথাৰলৈ আহিছোঁ, আপোনালোকক মজা মজা ব্লগ দিবলৈ চেষ্টা কৰিছোঁ। তো সেইকাৰণে মানে পথাৰৰ ব্লগ এটা দিম বুলি ভাবিছোঁ। একদম এইফালে দিছে নতুন আলি পুৰা বনাই দিছে, আৰু এই আগত পুৰা নতুন নতুন কঠীয়া ৰুই আছে। এইফালে মানে ৰোৱা নাই, এইফালেও ৰোৱা নাই, সেইফালে ৰুইছে। তো আজি আপোনালোকক দেখাম নতুন নতুন কঠীয়া ৰোৱা দৃশ্যবোৰ ধুনীয়া ধুনীয়া। তাৰপিছত এইফালে ট্ৰেক্টৰো হাল বাই আছে, তাৰপিছতে কিছুমানে ৰুইও আছে। তো এইবিলাক মানে দেখিছে, এইবিলাক মানে হেৰি কৰি থৈছে, এইবিলাকৰ ৰোৱা নাই। তো 2-3 দিন পিছত এইবিলাকতো ৰুব। তো আজি আপোনালোকক দেখাম পিছফালে ৰোৱাবোৰ। তেনে আহক মোৰ লগত ভিডিঅ'টো চাই থাকক একদম লাষ্টলৈকে। তো সেয়া দেখিছে আগফালে, সেয়া মই জুম কৰি দিছোঁ, দেখিছে পুৰা ট্ৰেক্টৰে হাল বাই আছে, হাল বাই থকা। আৰু এই চাইডে পুৰা একদম কঠীয়া ৰুই আছে, আৰু এইফালে দেখিছে বোকা পুৰা গছকি মই গৈ আছোঁ আপোনালোকৰ বাবে একদম ধুনীয়া ভিডিঅ' বনাবলৈ। তো একদম মজা আছে, ভিডিঅ'টো চাই থাকক আৰু এনজয় কৰক। তো গাইজ এইফালে দেখিছে পুৰা নতুন নতুন কঠীয়া ৰোৱা হৈ গৈছে। তো সেয়া আগ চাইডে পুৰা ট্ৰেক্টৰ চলাই আছে সেইডোখৰত, আৰু এইডোখৰত এজন মানুহে মানে ৰুই আছে, ভূঁই ৰুই আছে। তো এইফালে ইমান এটা হোৱা নাই, এইফালে হাল বাই থৈছে, এইফালে কালি মানে ৰুব নেকি। তো আজি একদম সেইফালে যাওঁ। তো এইফালে পিছফালৰ পৰিৱেশটো দেখিব পাইছে, কিমান ধুনীয়া লাগিছে, সুন্দৰ পৰিৱেশ দিছে চব। তো গাইজ পথাৰৰ একদম এইফালে কঠীয়া ৰোৱা কিনাৰে কিনাৰে গৈ আছোঁ। একদম আগফালে দেখিছে সন্মুখতে এয়া একদম ট্ৰেক্টৰে হাল বাই আছে, আৰু এই চাইডে ভূঁই ৰুই আছে। তো আজি আপোনালোকক দেখাম কি ধুনীয়া লাগিছে চব। গাইজ মই এইফালে পুৰা বোকা পানী গছকি গৈ আছোঁ আপোনালোকৰ বাবে, অকল আপোনালোকৰ বাবে ধুনীয়া ধুনীয়া ভিডিঅ' দি যাবলৈ চেষ্টা কৰিছোঁ। এইফালে দেখিছে কি মজা মজা দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ মই। তো এইফালে নাজাৰাটো চাই লওক কি মজা লাগিছে। তো গাইজ এয়া দেখিছে পথাৰৰ সুন্দৰ দৃশ্য গ্ৰহণ কৰিবলৈ পাৰকেইটাও আহিছে, দেখিছে বাহ বেটা মজা দেই পুৰা। তো গাইজ পাছফালে দেখিছে এয়া পুৰা দেখিছে বোকা গছকি এয়া দেখিছে গৈ আছোঁ পুৰা আগলৈ। তো গাইজ দেখিছে সেইফালৰ পৰা আহি কোনফালে পালোঁ, কি ধুনীয়া এটা জেগাত। এইফালে আগতে একদম ট্ৰেক্টৰে পুৰা হাল বাই আছে। তো একদম বগলী চগলী ধুনীয়াকৈ পৰি আছে। তো আপোনালোকক দেখাবলৈ আহিছোঁ। এইফালে চক সেই আগতো কেইজনী মানে ৰুই আছিলে, ৰোৱনী কেইজনী মানে। তো চক মজা লাগিছে। তো গাইজ দেখিছে আগফালৰ বতৰটো কি ধুনীয়া হৈছে। সেইয়া বাবাথান পাহাৰৰ বতৰ দেখিছে কি মজা। বাবাথান আমাৰ ইয়াতো দেখিছে এই চাইডে, সেই আগত ৰাজহাঁহ কেইটামান চৰি আছে, আপোনালোকক দেখাম ধুনীয়াকৈ। তো গাইজ পুৰা গৈ আছোঁ আলি দেখিছে এইফালে পুৰা আলি একদম আগলৈ গৈ আছোঁ পুৰা, দেখিছে কি ধুনীয়া। এইফালে চাইডত এইফালে মানে ধান কঠীয়া নহয় আৰু এইটো মানে পুখুৰী ৰকম আছিলে, JCB খন্দা। তো গৈ আছোঁ আগৰ ৰাজহাঁহ মাছ নিব পাইছে, তাত আছে মানে কেইটামান চৰি আপোনালোকক দেখাম। তো এইহেঁত নামি দিছোঁ পুৰা পুৰা দ, দেখিছে কিমান দ, বহুত দ গাইজ, বহুত দ পুৰা চক। এটা পুখুৰী হয়, কিমান দত সোমাই দিছোঁ। তো গাইজ আগফালে পুৰা মানে বগলী চৰি আছে, মানে বগলী মানে ট্ৰেক্টৰৰ হাল বাই থকা পাছে পাছে মানে ঘূৰি ফুৰিছে, মাছ চাছ পাইতো যিহেতু। সেইকাৰণে দেখিছে আগফালে জুম কৰি দিম চাব পাৰে এয়া চক। সেইডোখৰলৈকে আপোনালোকক গৈ দেখাম আজি কি মজা চক। তো গাছ আকৌ এটা পুখুৰীত সোমাই দিছোঁ চক। এয়া ৰাজহাঁহ চক, এইফালে বাৰিষাৰ বতৰ আৰু সিহঁতৰে মজা আৰু বেটাগিলা। এইয়া চক বগলী চক গাইছ, বগলী পুৰা মানে বগলীবোৰ উৰি গৈছে, মানে মানুহ চানুহ গৈ থকাৰ কাৰণে আমি গৈছোঁ মানে ওচৰলৈ নাই যোৱা, হ'লেও মাতটোতে গম পাই যায়। এইফালে চক কেনেকুৱা বগলী উৰি আছে, মানে পুখুৰীটো শেষেই নোহোৱা হৈছে যে গাইছ, ইমান দীঘল বগলীকেইটা চক পাইছোঁ। আৰু বগলীকেইটাৰ ওচৰত কিন্তু কিয় উৰি গৈছে মানে বগলীকেইটা। চাওঁ যদি দেখা পাওঁ একদম ওচৰলৈকে যাওঁ, ওচৰলৈতো বাৰু যাব নোৱাৰোঁ, সিহঁতি মাততে গম পাই যায়। বোলে বোকা দেখিছে পুৰা চিটিকনি মাৰিছে, দৈ যাওঁ ৰখিব। ইয়াত দেখিছে চক গাইছ। মাছ চাছ মানে বহুত পোৱা যায়, সৰু সৰু দনিকণা পুঠি মাছ। তো সেইবিলাক খাবলৈ মানে এতিয়া আহিছে, চাওক কি ধুনীয়া লাগিছে। ডাঙৰ ডাঙৰ আছে মানে, বহুত ডাঙৰ ডাঙৰ বগলী আছে। এইবিলাক দেখিছে উৰিছে। তো গাইছ আপোনালোকে চাগে ভাবিছে কিমান পথাৰৰ ব্লগে দি আছোঁ। তো পথাৰ ব্লগ মানে সেইদিনাখন যে দিছিলোঁ, সেইটো মানে এইবিলাক মানে অকল এইটো দেখাইছিলোঁ, এইটো মানে উঠিছিলেহে, আৰু পুখুৰী ফালে দেখাই এনেকৈ ঘৰটোত গৈছিলোঁ। তো আজি মানে কঠীয়া চঠীয়া ৰুইছে, ট্ৰেক্টৰ চেক্টৰ হাল বাইছে, আজি মানে দেখাই ভালেই লাগিছে মানে, মই সেইটো কাৰণে দেখাইছোঁ। বেয়া চেয়া নাপাব। তো মজা আছে। আৰু মানে এইকেইটা ধান চান এতিয়া ৰুইছে যে, এইবিলাকৰ ৰোৱা নাই, সেই ইয়াত ৰুইছে। ইয়াৰ পৰা কঠীয়া নি এইবিলাকৰ ৰুইছে, সেইবিলাকৰ ৰুইছে চব বগলীবোৰ উৰি উৰি এইফালে গৈ আছে চব।
কাৰণ সিফালে সেয়া দেখিছে ট্ৰেক্টৰখন আঁতৰি দিছে, তো এইকেইটা এতিয়া পূৰা এইফালে যায়। চক কি ভাল লাগিছে বগলী, এয়া চক বগলী আকৌ উৰি উৰি গৈ আছে। দেখিছে বগলী পিছা, মিছন বগলী পিছা দেখিছে, পূৰা বগলী পিছা কৰি গৈ আছোঁ মই, ক'লৈকে যায় সিহঁতি। গাইছ পানীটো চক না কি খাতৰা চফা হৈছে চক, তলত জেগা একদম দেখিবা, যদি মাছো থাকে মাছো দেখিবা চক। এইফালে ৰিটাৰ্ণ ঘূৰিছোঁ আমি চক, এইফালৰ পৰা ট্ৰেক্টৰ হাল বোৱাৰ পৰা গোটেই বগলীখিনি আহি ইয়াত বহি গৈছে। তো সিহঁতৰ ওচৰতে এনেকৈ যাম এতিয়া, উৰি গ'লে উৰিব আৰু নুৰিলে মানে আপোনালোকে দেখি পাব নিশ্চয়। এতিয়া গৈ থাকক। তো গাইছ দেখিছে আগফালে এইটো মানে পুখুৰী সৰু সুৰা, বেছি দ নহয়, একঁকালমান হ'ব পুখুৰী, একদম আগফালে আহি বহি আছোঁ। এই আগলৈ হেৰি আছে, পিছফালে চক পূৰা একদম এনেকুৱা পথাৰ নিচিনা জেগাবিলাকত আহি নিশ্চয় বহি পিনি ভাল লাগিব, সেইকাৰণে ভাবিছোঁ অকণ বহি দিছোঁ আৰু চক। এই মজা এতিয়া যামেই আৰু এইফালে দেখিছে জেগাবোৰ আপোনাক দেখাইছোঁ। তো মানে পানীত খোজকাঢ়িলে বহুত ভাগ লাগে, বোকাত কাৰণ চক ভৰিটো ইমান সোমাই গৈছে, ভৰিটো ইমান সোমাই গৈছে, মানে ওলাওঁতে সেই কৰে ভাগ লাগে, সেইকাৰণে অকণ বহি দিছোঁ চক।